নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি পাতত দিয়া মাছৰ ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এয়া মই তাৰ কাৰণে সৰু সৰু মাছ কেইটামান লৈছোঁ। এয়া মই ইমানখিনি লৈছোঁ আৰু ইয়াতে মই হালধি নিমখ অকণো দি লৈছোঁ, জলকীয়া এটা কাটি লৈছোঁ আৰু নহৰু দুফুটমানো লৈছোঁ। তাৰ লগতে মই আদা অকণো সৰু সৰুকৈ কাটি লৈছোঁ আৰু দুখনমান পাত মই এনেকৈ ৰ'দত দি শুকুৱাই থৈছোঁ। ৰ'দত দি শুকুৱাই ল'লে পাতটো ফাটি নাযায়। এয়া মই ৰেডি কৰি লৈছোঁ। মই ৰ'দত শুকুৱাই থোৱা পাতকেইখন এনেকৈ ৰেডি কৰি ল'লোঁ আৰু মাছতে মই হালধি নিমখ দি থোৱাই আছিলে, এনেকৈ সানি ল'লোঁ গোটেইখিনি। সানি লৈ এতিয়া মই এয়া পাতত গোটেইখিনি দি ল'ম আৰু ইয়াতে আৰু এটা বস্তু এড কৰিব পাৰে, মান ধনিয়া। আপোনালোকে জানেই মান ধনিয়া পাতটো দিলে চেণ্টটো ভাল আহে, বা আপোনালোকে ঘৰত যিটো আমি ধনিয়া খাওঁ দাইলত দি বা তৰকাৰী চব্জিত দি পেলাই, সেইটো ধনিয়াও আপোনালোকে দিব পাৰে। মোৰ ওচৰত আচলতে নাছিল কাৰণে মই দিয়া নাই। এনেকৈ গোটেইখিনি দি ল'লোঁ। ইয়াতে মই সেই আদা কেইটুকুৰাও এনেকৈ দিলোঁ, নহৰু জলকীয়া গোটেইখিনি এনেকৈ দি লৈ মই ৰেডি কৰি ল'লোঁ। গোটেইখিনি এনেকৈ দি এতিয়া মই পাতত এনেকৈ বান্ধি ল'ম। ঘৰত যিহেতুকে জুই জ্বলোৱাৰ ব্যৱস্থা নাই, সেইকাৰণে মই গেছতে মাছটো কেৰাহীতে সেকিম, আপোনালোকে দেখা পাব। এনেকৈ মই মেৰিয়াই ল'লোঁ। মই 3খন পাত দি মেৰিয়াই লৈছোঁ, যাতে পুৰি গ'লেও মানে পাতখন ফাটি নাযায় বা পুৰি ওলাই নাযায় মাছটো। এনেকৈ কলৰে মই ঠাৰি দুডালো কাটি থৈছিলোঁ, কাটি এনেকৈ বান্ধি ল'লোঁ, ৰেডি কৰি ল'লোঁ গোটেইখিনি। দেখিছেনে? এতিয়া মই কেৰাহীত দিম। এয়া কেৰাহী পাতি থোৱাই আছিলে, কেৰাহীত মই এনেকৈ দি দিম আৰু মই অলপ সময় কাৰণে মই ঢাকি থ'ম। বেছি সময় ঢাকিব নালাগে, যিহেতুকে পুৰি যাবও পাৰে। দেখা পাব মই এনেকৈ অলপ সময় কাৰণে এয়া ঢাকি ৰাখিলোঁ। এতিয়া মই ঢাকনিখন এৰুৱাই এবাৰ উল্টাই দিলোঁ। এইখিনি উল্টাই দি পেলাই মই অলপ সময় আকৌ ঢাকি দিম, কাৰণ বেছিকৈ পুৰিব নালাগে প্ৰথম অৱস্থাতে। এয়া মই আকৌ ঢাকনিখন 5 মিনিটমানৰ কাৰণে এয়া ঢাকি দিলোঁ। এনেকৈ গোটেইখিনি ঢকাৰ পিছত মই আকৌ এবাৰ উল্টাই দিলোঁ। এয়া এনেকৈ উল্টাই দিলোঁ, গোটেই হেৰিটো পুৰি গৈছে, দেখিছেনে? অলপ পুৰি যোৱাৰ পিছতে এয়া মই আকৌ ঢাকি দিলোঁ। এনেকৈ এয়া দেখিছেনে হৈয়ে গৈছে আৰু মই ঢাকনিখন এৰাই দিলোঁ। মাছখিনি এয়া কেৰাহীত পূৰা হৈয়ে গৈছে। এতিয়া মই গেছতে কেনেকৈ পুৰিম চাব এবাৰ, কাৰণ মাছৰ পূৰা গোন্ধটো আহিবৰ কাৰণে মই গেছতে এনেকৈ পুৰি লৈছোঁ। কাৰণ গেছতে পুৰি ল'লে মাছটোৰ চেণ্টটো ভাল আহিব। কেৰাহীত দি অলৰেডি সিজিয়ে গৈছে, কিন্তু মই পাতটোহে পুৰি দিছোঁ। এনেকৈ অলপ সময় এনেকৈ পুৰি দিলোঁ, হৈয়ে গৈছে আৰু পূৰাটো। এতিয়া মই গেছটো অফ কৰি দিম। বেছি সময় পুৰিব নালাগে, যিহেতুকে বেছিকৈ পুৰিলে পাতটো ফাটি যোৱাৰ চান্স থাকে। এয়া মই গেছ অফ কৰি দিলোঁ, হৈ গৈছে। মাছখিনি এনেকৈ মই উলিয়াই ল'লোঁ পাতৰ পৰা, এনেকৈ খুলি ল'লোঁ মাছখিনি। দেখিছেনে? মাছখিনি এয়া ধুনীয়াকৈ সিজি গৈছে আৰু আদা নহৰুখিনিও লগতে বইল হৈ গৈছে ধুনীয়াকৈ। এতিয়া মই এয়া দেখিছেনে শুকান হৈছে, ড্ৰাই হৈছে বস্তুটো। ইয়াত অকণো পানী নাই। কেনেকুৱানো পালে আপোনালোকে কমেণ্ট এটা কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইবো কৰিব আৰু ছাইডতে থকা বেল আইকনটো ক্লিক কৰি দিব। এতিয়া মই প্লেট এখনতে এনেকৈ উলিয়াই কটা পিঁয়াজ দি ল'লোঁ। জলকীয়াও মই এটা কাটি লৈছোঁ, সৰু সৰুকৈ দি লৈছোঁ। আৰু ইয়াতে মই অকণমান মিঠাতেল দিম, কেঁচা মিঠাতেল। মিঠাতেল অকণমান বেছিকৈয়ে দিব লাগে, কিয়নো মিঠাতেল দিলে মাছৰ চেণ্টটো, মাছ আৰু মিঠাতেল মিলি চেণ্টটো অলপ ধুনীয়া হয়, বেলেগ ধৰণৰ হয়। এয়া ৰেডি হৈ গৈছে। এনেকৈ দি ল'লোঁ গোটেইখিনি। এতিয়া মই এনেকৈ সানি ল'ম। গোটেইখিনি সানি ল'লোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ নতুন ভিডিঅ' এটা লৈ আকৌ আহিম। ধন্যবাদ।